হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ধুনীয়াকৈ চুৰিয়া পাঞ্জাবী গামোচা লৈ ওলাই ল'লোঁ। যিহেতু গাঁৱত বাৰ্ষিক পালনাম আৰম্ভ হৈ আছে, সেইবাবে একে নামঘৰলৈ গুচি আহিলোঁ আৰু খুব ধুনীয়াকৈ নামঘৰটো সজাই তুলিছে লাইটেৰে। মোৰ মানে নামঘৰলৈ অহা অলপমান দেৰিয়ে হ'ল আৰু সেইফালে এতিয়া ভাগৱত পাঠ পঢ়ি আছে। ভাবিলোঁ এপাক ৰাস্তা পাই আহোঁগৈ। ৰাস্তা পৰা গেট বনাইছে নহয়, ৰাস্তা পৰা গেটখন চাই আহোঁ মানে। আৰু এইফালে আইসকলে নামে জুৰি আছে। আইসকলে নাম গোৱাও শেষ হ'ল আৰু এতিয়া আকৌ ভাগৱত পাঠে আৰম্ভ হ'ব। সেইকাৰণে ঘৰলৈ যাওঁগৈ। ঘৰলৈ গৈ কাইলৈ আকৌ দিনত লগ পাই আছোঁ আপোনালোকক। এতিয়া আকৌ ধুনীয়াকৈ চুৰিয়া পাঞ্জাবী পিন্ধি ল'লোঁ, যিহেতু আজি পালনাম শেষ হ'ব। গৰমো দিছে আৰু আজি কিন্তু। এতিয়া নামঘৰত আহি দেখোঁ যেন সেইফালে লঘু আহাৰৰ ব্যৱস্থা কৰিছে, মানে খিচিৰি বনাই আছে আৰু নামঘৰত সেইফালে নামো গাই আছে আৰু মানুহ দেখিছে কিমানবোৰ মানুহ। তো ৰাতিপুৱা আৰু বেছি মানুহ হৈছিলে, কিন্তু ৰাতিপুৱা ইমান আৰু ভিডিঅ' কৰি নাথাকিলোঁ। এতিয়া অলপ সময় ৰখা পাছতে সেইফালে প্ৰসাদো দি দিলে। প্ৰসাদ খাই কৰি সেইতেন বহি ল'লোঁ খিচিৰি খাবলৈ আৰু লং ভিডিঅ' এটা বনাইছোঁ, চাব। তো আজি ভিডিঅ'টো ইমানেই আছিলে দিয়ক।